হাই গাইজ, এয়া মাকৈ পোৰা। আজি আমি মাকৈ পুৰি লৈছোঁ। গধূলিতে খাম আৰু গধূলি মাকৈ পোৰা গেছত পুৰি লৈছোঁ। এই মাকৈটো আমাৰ আৰু চৌকা নাই, আৰু এইবিলাক কয়লাত পুৰিলে বেছি মজা লাগে, কিন্তু উপায় নাই। কয়লা ক'ত পাম, চৌকা ক'ত পাম, সেইকাৰণে আমি গেছতে পুৰি লৈছোঁ। বতৰৰ বস্তু খাব লাগে। আপোনালোকে খায়নে এনেকৈ মাকৈ পোৰা? খাই কিন্তু খুব মজা লাগে। আমি খাওঁ মাজে মাজে। আৰু ইয়াৰ লগত দি দিম এয়া ক'লা নিমখ দি খাই দিম মাকৈটো, আৰু বহুত টেষ্টি হয়। আপোনালোকে খাইছে চাগে। এয়া চাই লওক কিমান ধুনীয়াকৈ পুৰি লৈছোঁ মই গেছতে। কোনে কোনে এনেকৈ মাকৈ পুৰি খাই পাইছে এবাৰ কমেণ্টত জনাই দিবচোন। লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই, থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। অন্য এটা ভিডিঅ'ত মই লগ পাম আপোনালোকক। বাই।